সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু শিৱৰাত্ৰিৰ আজি যেহেতু যোৱা ৰাতি 8টা বজাৰ পৰা লাগিছিলে আৰু আজি পিছৰ সেই শিৱৰাত্ৰি লাগি থকাৰ দিনটো আৰু একদম ঘৰৰ পৰা আপোনালোকক একদম নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আমাৰ ভিডিঅ'টো। আৰু দেখিছেনে আমাৰ কণমানি ছোৱালী ওলাই লৈছে আৰু আমিও ওলাই লৈছোঁ। আৰু আজি শিৱৰাত্ৰি আমি ক'ত খাম ঠিক নাই আৰু ওলাই কৰি লৈছোঁ। এতিয়া এফালে যাবলৈ আছে যিহেতু দাদা এজনৰ ঘৰত ওচৰত পাতিছিলে আৰু তালৈ বুলি আমি ওলাই গ'লোঁ আৰু এতিয়া তালৈ যাম। আপোনালোকক বাৰু যদি পাৰোঁ অকণমান তাৰে দেখুৱাই দিম। আৰু যিহেতু কালি যাব নোৱাৰিলোঁ, ছোৱালীৰ গা বহুতেই বেয়া আছিলে, সেইকাৰণে আজি ভাবিলোঁ যাম বুলি। আৰু এতিয়া ওলাই কৰি ৰেডি আৰু বৌ এজনী আহিবলৈ আছে আৰু বৌজনী ওচৰৰ আহিলেই আৰু কোন কোন মানুহ যাওঁ কি কি কৰোঁ আপোনালোকক বাৰু সেইখিনিও দেখুৱাই থাকিম। দেহা আহা পেলাই আহা। তাৰপিছত আমাৰ ছোৱালী গাটো আজি অকণ সুস্থ হৈছে, এয়া দেখিছেনে, সুস্থ হ'লতে আৰু ভাবিছোঁ লৈ যাওঁ। আজি অকণমান ধুনীয়া হৈছে আৰু সুস্থ হ'লত ন। হাই, আপোনালোকৰ খবৰ ভালনে সোধা? খবৰ ভালনে? ভালনে? আমাৰ ছোৱালীয়ে কৈছে ভালনে আপোনালোকৰ খবৰ। আৰু এতিয়া ধুনীয়াকৈ ওলাই কৰি ল'লোঁ আৰু এতিয়া শিৱৰাত্ৰি খাবলৈ যাম ন। আজি ভাং খাই পগলা পগলা মোৰ মহাদেউ, ভাং খাই পগলা আৰু কালিৰ পৰা একদম এইটোৱে কৈ আছে যে ভাং খাই কি বুজি পাইছে, বুজি নাপাওঁ। ভাং খাই একদম ভাং খাই ভাং কি গোটা খাই। আৰু এতিয়া গৈ থাকিম লাহে লাহে, ৰেডি হৈছোঁ আৰু একদম ধুনীয়াকৈ দেহা মোক দেখাই দিয়াচোন আজি কেনেকুৱা লাগিছে। এয়া জনাব, মোৰ মায়ে আজি ৰঙা কাপোৰে পিন্ধিছে। আৰু ওলাই কৰি একদম বৌ আগে আগে মাৰিছে, তিনিজনী আগে আগে একদম আমাৰ দেহাক ধৰি লৈছে বৌয়ে দেই। আৰু গৈ আছোঁ আৰু চাই থাকক আপোনালোকে। আৰু গৈ আছোঁহে আছোঁ একদম পথাৰৰ মাজে মাজে, দেখিছে কেনেকুৱা ৰাস্তাৰ মাজে মাজে আমি। মানুহ মতা মানুহ বুলি কথা নাই দেই, ভাঙে চবলৈকে আনে। ভাঙে চবলৈকে আনে। কালিতো এগৰাকী বোলে গতিয়ে নাই, গতিকে আজি কাৰ কি হয় ঠিক নাই। আৰু ইয়ালৈকে আহিলোঁ দেই আজি একদম খাই আৰু কোন ক'ত মৰি থাকে ঠিক নাই না। আৰু মাইকী মানুহৰ সমাজ ভাঙি আহিলোঁ আমি আৰু দেই। আহি পেলাই ইয়াত দেখিছেনে প্ৰসাদ মুখৰ আগে আগে লৈ বহি আছোঁ আৰু এইফালে পুথি পঢ়া মানুহ 2-3জন আছে লগতে আৰু একদম প্ৰসাদ লৈ বহি আছোঁ। ভাল লাগিছে কিন্তু খাবলৈ মন গৈ আছে। একদম মানুহে লাইন হৈ আছে একদম ৰভা তলত। ৰভা মানে সৰুকৈ দিছে, একদম ভাঙৰ লাডু দি দিলেহি আনি পেলাই খা। এতিয়া ভাঙৰ লাডু খাই আৰু একদম ক'ব নোৱাৰা হৈ যাব লাগিব। ভাঙৰ লাডু দিছে, দি পেলাই কৈছে খাবই লাগিব কিন্তু দেই। এয়াত ছেকেণ্ড পৰ্ব আহি গ'ল খিচিৰি, কিন্তু খিচিৰি আগতে পায়স দিছিলে, পায়সখিনি খাই পেলাই খিচিৰি খালোঁ। খাই এতিয়া ঘৰমুৱা হ'লোঁ আৰু ঘৰলৈ গুচি আহিলোঁ। আলহী আহিব বুলি কৈছিলে, সেইকাৰণে ঘৰলৈ সোনকালে গুচি আহিলোঁ। কাম খাই আহি একদম ঘৰ পালোহি, ঘৰৰ ৰাস্তাত পাওঁ দেই। ভাগৰ লাগিছে ন দেহা? লাগিছে নাই ভাগ? মুখৰ মাত নাই যে কিয়? কোৱা কি খাইছা? প্ৰসাদ আৰু পানী খাইছে, খিচিৰি নাই খোৱা। আৰু ফাইনেলি আহি আমি এতিয়া ঘৰ পালোহি। আকৌ ঘৰৰ পৰা আকৌ এফালে যাব লাগিব। আৰু এতিয়া ঘৰ পাইছোঁ কিন্তু ভাগৰ লাগি গৈছে, গৰমো উঠিছে। খিচিৰি খাই দিলোঁ আৰু আহি পালোঁ। পাই ইয়াত দেখিছেনে ভাঙৰ লাডু মই নাই খোৱা, কিন্তু লগতে লৈহে আহিছোঁ দে। ভাঙৰ লাডু দিছিলে তাত আৰু ভয় লাগে খাবলৈ, যিহেতু দেখুৱাই দিম আপোনালোকক বাৰু। ভাঙৰ লাডু দেখিছে, ভাঙৰ লাডু সৰু ল'ৰা ছোৱালীলৈ ভাং নিদিয়াকৈ বনাইছে, ডাঙৰলৈ ভাং দি বনাইছে। গতিকে আৰু আমি হ'লেও ভাঙৰ লাডু নাই খোৱা। প্ৰসাদ চসাদ কিবাকিবি খালোঁ আৰু প্ৰসাদ পায়স খিচিৰি এইবোৰ খালোঁ। খাই আহি এতিয়া ঘৰ পালোঁহি আৰু এতিয়া আবেলি যাব লাগিব। মোৰ আত্মসহায়ক গোটৰ মিটিং আছে, তালৈ বুলি যাব লাগিব। আহি পাই এতিয়া ঘৰত আজৰি হওঁ, বস্তু বাহানি সোমোৱাওঁ আৰু কানি কি কৰিছে সোমোৱাই কৰি লওঁ। লৈ পেলাই গোটৰ মিটিঙলৈ বুলি যাম। দেউতাকো নাই যেতিয়া ছোৱালীৰ লগতে লৈ যাব লাগিব। আৰু এতিয়া ছোৱালীয়ে কি কৰিছে আপুনি? তোমাৰ ভাগৰ লাগিছে নেকি? আৰু এয়া বিচনা তেনেকৈ পেলাই থৈ গৈছিলে, তাই শুই আছিলে। ভৰি লেতেৰা উঠাই নিদিবা, লেতেৰা উঠাই দিব মনা কৰিছে। দেখিছে কেনেকুৱা কৰি থৈ গৈছিলে। ঠিক আছে, এতিয়া আকৌ যোৱালৈকে কি কি কাম আছে কৰি লওঁ মই। ঘৰ আহি পাই ঘৰত আলহী আহিলে আৰু আহি আছোঁ এতিয়া আকৌ দুইজনী গোটৰ মিটিঙলৈ বুলি ন। হয়, গোটৰ মিটিঙলৈ বুলি আহি আছোঁ দুইজনী এতিয়া। আৰু লগৰজনী অহা নাই, আহি আছে দেখিব বাৰু। যদি দেখে দেখিব আৰু নেদেখিলেও নাই মানে। তাই বাইকত আহিব বোলে আৰু আমি দুজনী একদম খোজকাঢ়ি আহিব লগা হ'ল। যিহেতু আমাৰ বাইদেউ আহিছিলে, বাইদেৱে লৈ আহিলে আমাক মিছালকৈ। তাৰপিছত এতিয়া খোজকাঢ়ি চাই দিয়া হাই কোৱা, আকৌ এটা বেলেগ এটা ৰাস্তাত আহি আছোঁ আৰু।